নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে গমে পায় যে যোৱা কিছুদিন পূৰ্বে অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধি কৰিছিলে আৰু সেই বিষয়েই আজি অসমৰ বিত্ত বিভাগৰ ফালৰ পৰা এক নোটিছ জাৰি কৰা হৈছে আৰু ইয়াত বেছিক্যালি এইটো লিখিছে যে আপোনাৰ পেয়েবল হ'ব 1 জুলাই 2023 চনৰ পৰা 4% ডিএ বৃদ্ধি কৰা হৈছে আৰু এতিয়া আপোনাৰ ডিএটো হ'ব 46% অফ বেচিক পে। আৰু চাওক ছাৰ বাইদেউসকল, ইয়াত মেইন পইণ্টটো আপোনাৰ 4 নম্বৰ পৰা লিখিছে কাৰেণ্ট এনহেন্স ৰেট অফ 46% DAR শ্বেল বি পেইড এলং উইথ মান্থলি পে পেঞ্চন ফ্ৰম দি মান্থ অফ ডিচেম্বৰ 2023। হয় ছাৰ বাইদেউসকল, ইয়াত যিটো ডিএ বৃদ্ধিৰ কথা কোৱা হৈছে সেইটো আপোনাৰ ডিচেম্বৰ 2023 চনৰ পৰা কাৰ্যকৰী হ'ব, অৰ্থাৎ আমি জানুৱাৰী মাহত যিটো দৰমহা লাভ কৰিম তেতিয়াৰ পৰাহে আমাৰ বৰ্ধিত ডিএ লাভ কৰিম। আৰু ইয়াত 2 নম্বৰত এৰিয়াৰৰ কথা লিখিছে The arrear DA with effect from 1st July 23 to 30 November 2023 shall be paid in 2 installments through bank accounts of employees pensioner. The first installment of 50% arrear DADRs will be paid in December 2023 while the remaining 50% will be paid in April 2024. হয় ছাৰ বাইদেউসকল, ইয়াত এইটো কথাই কোৱা হৈছে যে যদি আপোনাৰ যিটো 5 মাহৰ ডিএ এৰিয়াৰ আছে সেই এৰিয়াৰৰ 50% টকা আপোনাৰ ডিচেম্বৰ মাহত অৰ্থাৎ অহা মাহতে আপোনাৰ একাউণ্টযোগে দিয়া হ'ব আৰু বাকী টকাখিনি অহা এপ্ৰিল মাহত দিয়া হ'ব। ধন্যবাদ ছাৰ বাইদেউসকল, আজি ভিডিঅ'টো আমাৰ ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।